নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ একেবাৰে ঘৰতে পোৱা আৰু একেবাৰে কম দামতে পোৱা মই সকলোবোৰ সদায় এনেকুৱা ধৰণৰ ফেচ পেক যিবোৰ ঘৰুৱা সৰু সৰু ঘৰতে যিবোৰ পাওঁ আমি সদায় পাকঘৰতে একদম বহুত বেছি জটিল নহয়, ঘূৰি ফুৰিব নালাগে দোকানে দোকানে, তেনেকুৱাও হয় আৰু বহুত দামো ভৰিব নালাগে। তেনেকুৱা ধৰণৰ বস্তুৰে মুখখন কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ সেই বিষয়ে মই দেখুৱাই আছোঁ আপোনালোকক। সদায় মই বিউটিৰ ভিডিঅ'বোৰ দেখুৱাই থাকোঁ, বিউটি টিপছৰ। আপোনালোকে চাই নিশ্চয় ভাল পাব। আজি একেবাৰে সাধাৰণ এটা বিউটি টিপছ দিবলৈ ওলাইছোঁ। তাৰ বাবে মই লৈছোঁ এটা সৰু চাই বিট কাটি বাকলিটো এৰুৱাই ধুই লৈছোঁ। এতিয়া মই এইখিনি ৰুকি ৰসটো উলিয়াই ল'ম, দেখুৱাই আছোঁ। সৰু সুৰা কিবা ওচৰত উৎসৱ কিবা কিবি থাকিলে এনেকুৱা পেকসমূহ লগাই মুখখন যোৱাৰ আগত 10-15 মিনিট সময় এনেকুৱা পেকবোৰ লগাই ধুনীয়াকৈ চাফা কৰি মুখত মইশ্চাৰাইজাৰ ক্ৰীম লগাই পেলাই ওলাই যাব। নিজকে নিজেই ধুনীয়াটো দেখা পাবই আৰু আনেও ধুনীয়া দেখা পাব। এতিয়া মই এঠাইলৈ যাম বুলি ওলাইছোঁ আৰু যোৱাৰ আগতে মুখখনত অকণমান এই পেকটো ব্যৱহাৰো কৰিম আৰু লগতে আপোনালোককো দেখুৱাম। কেনেকুৱা লাগে আপোনালোকে জনাবচোন বাৰু। বিটখিনি ৰুকি ল'লোঁ। ৰুকি লৈ এতিয়া মই ৰসখিনি উলিয়াই ল'ম। ৰসখিনি উলিয়াই লৈছোঁ। ইয়াতে মই দিম এতিয়া বেচন। বেচন দিছোঁ ইয়াতে। বেচনে আমাৰ স্কিনখন একদম ভিতৰৰ পৰা চাফা কৰাত সহায় কৰে আৰু বিটৰ ৰসে আমাৰ স্কিনখনক এটা পিংক কালাৰৰ গ্ল' দিয়ে। গোটেইখন মুখতে লগাই পেলাই মই 10-15 মিনিট সময় ৰাখি মুখখন ধুই দিম। আপোনালোকেও এইদৰে ব্যৱহাৰ কৰিব। মুখখন একদম পিংক হৈ থাকিব, গুলপীয়া কালাৰ হৈ থাকিব, দেখিবলৈ বহুত ধুনীয়া লাগিব। বিটৰ ৰসটো ওঠৰ কাৰণেও বহুত বেছি ভাল। ভেচলিনৰ লগত মিক্স কৰি ওঠত লগালে লিপ বামৰ দৰে দেখিবলৈ ধুনীয়া দেখা হয় আৰু ওঠটো গুলপীয়া হৈ থাকিব। লগোৱা হৈ গ'ল মোৰ। এতিয়া মই 10 মিনিট সময় থাকিম। তাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ক'ব কেনেকুৱা দেখা হৈছোঁ। সঁচাকৈ যে মুখখন ধুই আহি ইমানেই বেছি ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। এতিয়া মই অকণমান মইশ্চাৰাইজাৰ লগাই অকণমান মোৰ এটা প্ৰগ্ৰেম আছে যাবলগীয়া, তালৈ যাম। এনেকৈ ক'ৰবালৈ যোৱাৰ আগত মুখখন যদি এনেকৈ কিবা এটা সৰু সুৰাকৈ পেক এটা লগাই পেলাই মুখখন ধুনীয়াকৈ চাফা কৰি অকণমান ক্ৰীম লগাই যাব পাৰি। মুখখন ইমানেই ধুনীয়া লাগে। কিন্তু এতিয়া গৰমৰ দিন আহি আছে। বহুত গৰমত একদম বহুত ৰ'দত ক'ৰবাত ওলাই যাব লগা হ'লে দুপৰীয়া সময়ত, তেতিয়াহ'লে বেছি সময় ৰ'দত যাব লগা তেনেকুৱা কিবা থাকিলে তেতিয়াহ'লে এনেকুৱা ধৰণৰ পেক ব্যৱহাৰ নকৰিব। তেতিয়া মুখখন কোমল হৈ থাকে। কোমল হৈ থাকিলে ৰ'দটোৱে বেছিকৈ পোৰাৰ দৰে লাগে, মুখখন অসুবিধা লাগে। এতিয়া অলপ ঠাণ্ডা পৰি আছে, এনেকুৱা সন্ধিয়াৰ সময়ত বা ঠাণ্ডাৰ যিখিনি সময়ত ঠাণ্ডা থাকে সেইখিনি সময়ত ক'ৰবালৈ গ'লে অকণমান এনেকৈ যোৱাৰ আগত যদি আমি মুখখন চাফা কৰি যাওঁ তেতিয়াহ'লে একো অসুবিধা নাপাওঁ, ভাল লাগে, দেখিবলৈ ধুনীয়া উজ্জ্বল হয়। এনেকুৱা পেকবোৰো বিয়া
সবাহ কিবা থাকিলে তেনেকৈ লগাব মুখখন বহুত ধুনীয়া লাগিব বহুত ব্ৰাইট কৰিব মেকআপ নকৰাকৈ বহুত ধুনীয়া লাগিব আৰু একদম বহুত বেছি দামী ফেচিয়েল ব্যৱহাৰ নকৰাকৈয়ে সদায় যদি আমি এনেকুৱা পেকবোৰ ব্যৱহাৰ কৰি থাকোঁ ঘৰতে তেতিয়াহ'লে আমাৰ মুখখন এনেয়ে ধুনীয়া হৈ থাকিব বহুত বেছি দামী ফেচিয়েল কৰিবলগীয়া নহয় আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ